World Tourism Day 2023 Tourism and Green Investmentखौ तामुलपुर जिल्लानि नाग्रिजुलि बिमला नगराव थंसि समस्तियावबो फालिदों। बिटिआरनि टुरिज्म डिपार्टमेन्टनि बानजायनायाव वर्ल्ड टुरिज्म डे 2023 टुरिज्म एन्ड ग्रीन इनभेस्टमेन्टखौ तामुलपुर जिल्लानि नाग्रिजुलि बिमला नगराव थंसि समस्तियावबो फालिदों। फुंबिलिनि समाव मेहेरगोनां बिफां गायनाय हाबाफारिखौ मावफुंनानै होफैयो एमएलए हेमन्त राभा बिथाङा। दिनैनि बे हाबाफारियाव गाहाय आलासि महरै बाहागो लादों बिटिआरनि टुरिज्म बिफाननि मावफुं सोद्रोमा डक्टर धर्मनारायण दास बिथाङा। मावफुं सोद्रोमा राकेश ब्रह्म, एमएलए हेमन्त राभा, बिटिआरनि स्कोप अफ एडभेन्चर टुरिज्म नाउसाद हुसेन, डाइरेक्टर कम सीएसडी टुरिज्म डिपार्टमेंट बिटिसिनि जयंत शर्मा, मानास मावजि गेन्द्रि इको टुरिज्म ससाइटिनि आफादगिरि महेन्द्र बसुमतारी लोगोसे टुरिज्म बिफाननि दैदेनगिरि बिथांमोना बाहागो लायो। আমি বিশেষকৈ আমাৰ বিটিসি চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি ৱৰ্ল্ড টুৰিজিম ডে আমাৰ বিটিসি তৰফৰ পৰাও অনুষ্ঠিত কৰা হৈছে আৰু এইটো আমাৰ বগামাটি এৰিয়াত টংচি বুলি কয়। এইটো অঞ্চলত আমি ৱৰ্ল্ড টুৰিজিম ডে আমি আজি বনাইছোঁ আৰু ৱৰ্ল্ড টুৰিজিম ডেত আজি আপোনালোকে বিশেষ বহুতখিনি বস্তু আপোনালোকে গম পাইছে যে আমাৰ বিশেষকৈ বিটিসি এৰিয়াটো যিহেতু ভূটান ফুটহিলছত আছে, ইয়াতে টুৰিজিম পটেনচিয়েলটো বহুত বেছি আছে। বিভিন্ন ধৰণৰ আপোনাৰ ইয়াতে জীৱ জন্তুৰ পৰা লৈ মোৰ দেন 500+ স্পেচিছ আপোনাৰ বাৰ্ডছ, ফ্ল'ৰা এণ্ড ফ'না যথেষ্ট আছে। তো আগন্তুক দিনত আপোনালোকে সকলোৱে জানে যে জংগল কনক্ৰিট জংগলৰ পৰা ওলাই কিনে নেচাৰেল জংগলত সকলোৱে আহিব বিচাৰে। তো আমাৰ বিটিসি অঞ্চল যিহেতু এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ পিনেদি, ৰাস্তা ঘাটৰ পিনেদি, সকলো পিনেদি খুব ধুনীয়া। আপোনালোকে দেখা পাইছে একদম আমি সীমাত আছোঁ, ভূটান সীমান্তত আছোঁ। ইয়াতে আহোঁতে আপোনালোকে দেখা পাইছে ৰাস্তাৰ কমিউনিকেশ্যন বা ইলেক্ট্ৰিচিটি বা বিভিন্ন ধৰণৰ সুবিধাবোৰ আজিৰ দিনত সকলো জেগাতে হৈ উঠিছে। তো আমি আশা কৰোঁ আগন্তুক দিনত এতিয়া বিশ্বৰ মজিয়াত ইতিমধ্যে আমি বিভিন্ন যিখিনি আমি টুৰছ এণ্ড ট্ৰেভেল প্ৰগ্ৰামবোৰত যাওঁ, এতিয়া বড়োলেণ্ড টুৰিজিমত লাহে লাহে সকলোৱে গম পোৱা হৈছে। ইয়াৰ আগতে গম নাপাইছিলে। অসম টুৰিজিম জানে, নাগালেণ্ড টুৰিজিম জানে, অৰুণাচল টুৰিজিম জানে, ছিকিম টুৰিজিম জানে। আজি আমাৰ বিটিসি অঞ্চলখনো টুৰিজিমৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গৈছে আৰু মই ভাবোঁ আগন্তুক দিনত বিটিসি অঞ্চলত এই টুৰিজিমে বহুত ডাঙৰ এটা ভূমিকা ল'ব আৰু ইয়াৰে যেনেকুৱাকৈ বিভিন্ন ৰাজ্যবোৰ আজি চাওঁ আমি গোৱা, ছিকিম টোটেলি টুৰিজিমৰ ওপৰত ডিপেণ্ডেণ্ট। তো তেনেকুৱাকৈ আমাৰ বিটিসি অঞ্চলতো ইমিডিয়েট আমি যদি ৰেভিনিউ পাব লগা হয় তেতিয়াহ'লে টুৰিজিম এনেকুৱা এটা ডিপাৰ্টমেণ্ট হয় য'ৰ পৰা আমি যথেষ্ট আমি ৰেভিনিউ কালেকশ্যন কৰিব পাৰিম। তাৰ কাৰণে আপোনালোকক মই অনুৰোধ জনাইছোঁ যে খুব ধুনীয়াকৈ আপোনালোকে পাব্লিচিটিটো কৰিব। বিটিসি অঞ্চলটো আমাৰ খুব ধুনীয়া পৰিৱেশ আছে, খুব ধুনীয়া ইয়াতে জাতি জনগোষ্ঠীসকল আছে। আমাৰ ইয়াতে এথেনিক ফুডবোৰ খুব ধুনীয়া খাই মানুহ ফৰেনাৰবোৰ খুব ভাল পায়। দুটা আমাৰ নেশ্যনেল পাৰ্ক আছে, দুটা আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে। বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ইয়াতে বগামাটিত অতি কাষত 2 কিলোমিটাৰ আঁতৰতে। বগামাটি ৱাইল্ড লাইফ চেঞ্চুৰী স্মলেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী বুলি আমি ক'ব পাৰোঁ, য'ত আপোনাৰ এনিমেল চাইটিংটো মাষ্ট বি হয়েই। কিছুমান এনজেলছ আমাৰ যেনেকুৱা গল্ডেন লেংগুৰ, আমাৰ বেংগল ফ্লৰিকান বাৰ্ড, এনেকুৱা পিগমি হওক, এইবোৰ আমাৰ বিটিসি অঞ্চলতে পায়, বেলেগত ক'তো নাপায়। তো আপোনালোকৰ জৰিয়তে সকলো অসমবাসী, বিটিসিবাসী, ভাৰতবাসী সকলোকে মই অনুৰোধ জনাওঁ যে বিটিসি অঞ্চলত আহক আৰু আনটাচ আমি বড়োলেণ্ড যিটো আছে ইয়াতে সকলোৱে আহি কিনে উপভোগ কৰক। বিশেষত্ব টংচিত এইটো এটা হোমষ্টে হয় আৰু আমি যোৱাবাৰ বিটিসি চৰকাৰৰ তৰফৰ পৰা আমি হোমষ্টে প্ৰমোশ্যনৰ কাৰণে যিহেতু আমি ফিৰিং এৰিয়াবোৰত আছোঁ, আমি ডাঙৰ কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰোঁ। তো আজিৰ দিনত সকলো জেগাতে যেনেকুৱা মেঘালয়ত হোমষ্টেটো বহুত পপুলাৰ হৈ আছে, বিভিন্ন জেগাত হোমষ্টেটো আজিৰ দিনত বহুত পপুলাৰ হৈ আছে। তো বিটিসি অঞ্চলতো হোমষ্টেটো বহুত কম খৰচত আমাৰ লোকেল মানুহখিনি যাতে সংস্থাপন পাব পাৰে তাৰ কাৰণে হোমষ্টেটো আমি বনালোঁ। আৰু ইয়াৰ লগতে আমাৰ ৰায়মনাতো হোমষ্টে আছে, ভৈৰৱকুণ্ডতো হোমষ্টে আছে আৰু কিন্তু এই মাজৰ পাৰ্টটো যিটো আমাৰ বগামাটি পাৰ্টটো আছে ইয়াতে হোমষ্টে নাছিলে। তাৰ কাৰণে আমি এইটো পাৰ্টতো হোমষ্টেৰ ব্যৱস্থা কৰিছোঁ, যাতে পৰ্যটকসকল আহিলে আমাৰ এইটো হোমষ্টেৰ পৰা আপোনাৰ বগামাটি এইটো আমাৰ এটা চাৰ্কিট আমি বনাব পাৰোঁ। বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ভূটানটো অতি কাষতে আছে। তো সেইকাৰণে এটা হোমষ্টে আমি টংচি এই নামকৰণ দি কিনে এইখিনি এৰিয়াত হোমষ্টে বনাইছোঁ। স্বদেশ দৰ্শনৰ তৰফৰ পৰা আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰা হৈছে। অলৰেডি 100 কৰোৰ 70 কৰোৰ মুকলি কৰি দিছে আৰু 30 কৰোৰ দিব। বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ কোকৰাঝাৰ চাৰ্কিটটোত ৰায়মনা, চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, দিপ্লাই বিল, সৰস্বৰ বিল, আমাৰ ধীৰ বিল, তেনেকুৱা অঞ্চলবোৰ আমি ডেভেলপ কৰিবলৈ গৈ আছোঁ।
লগতে মহামায়া ধাম আছে তো ধুনীয়া আমাৰ এটা চাৰ্কিট হ'বলৈ গৈ আছে এটা কোকৰাঝাৰ পাৰ্টটো এটা চাৰ্কিট হ'ব মানসক লৈ কিনে আৰু এটা আমাৰ ইষ্টাৰ্ণ পাৰ্টটো আমাৰ ভৈৰৱকুণ্ড আৰু বগামাটি চকী এইটো লৈ কিনে এটা চাৰ্কিট হ'বলৈ গৈ আছে হাতী মানুহৰ সংঘাত এইটো একচুৱেলি পৰ্যটকৰ লগত জড়িত নহয় তথাপি আমি এইটো বিশেষকৈ যিহেতু আমি হাতীৰ জেগাত আহিছোঁ হাতী আমাৰ জেগাত যোৱা নাই আৰু হাতীৰ যদি ক'বলৈ যায় বহুত দীঘলীয়া হয় হাতীও বহুত মানে বুদ্ধিমান বুলি আমি জানো এলিফেণ্ট ব্ৰেইন বুলি আমি কওঁ তো তেওঁলোকে ইজিলি ক'ত খানাটো পাব পাৰে তাৰ কাৰণে তেওঁলোকে গাঁৱত এনেকুৱা সোমাই আহে আৰু এনেকুৱা হাতী মানুহৰ সংঘাত হয় তো পৰ্যটক হিচাপে আমি যদি চাবলৈ যাওঁ আজিৰ দিনত জংঘল যিখিনি ফুটহিলছ আছিল সেইখিনি লাহে লাহে কমি গৈছিলে কমি যোৱাৰ কাৰণে হাতীখিনি বাহিৰলৈ ওলাই আহিছে আমি যদি ফৰেষ্ট ডিপাৰ্টমেণ্ট বা আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টে মিলি কিনে তেওঁলোকক পৰ্যাপ্ত যদি আমি স্থান দিব পাৰোঁ কাৰণ হাতী আপোনালোকে জানে প্ৰায় আমাৰ অসমত যদি আমি চাবলৈ যাওঁ প্ৰায় 5,000+ হাতী আছে তো আমি ইয়াৰলি যদি কেলকুলেশ্যন কৰোঁ হাতীৰ না ইনক্ৰিজ হৈছে না ডিক্ৰিজ হৈছে তো বছৰত আমাৰ 5টামান হাতী মৰে বিভিন্ন ঠাইত তেনেকুৱাকৈ আমাৰ 5জনমান মানুহো এনেকুৱা নিহত হয় আমি একেলগে ইকো ফ্ৰেণ্ডলিভাৱে আমি থাকিবলৈ চেষ্টা কৰি আছোঁ মই দেখা পাইছোঁ এই জেগাটো একদম অতি কাষতে এলিফেণ্ট কৰিডৰৰ কাষতে আছে কিন্তু মানুহো অলপমান সচেতন হ'ব লাগিব তেওঁলোকক ডিষ্টাৰ্ব দিব নালাগে তেওঁলোকৰ লগতে আমি চলিব লাগিব হাতী আমাৰ লগত নচলে আমিহে তেওঁলোকৰ লগত চলিব লাগিব কেনেকুৱাকৈ আমি একেলগে ছাষ্টেইনেবলি আমি চলিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে ফ্ৰিঞ্জ এৰিয়া যিবোৰ আছে তাতে আমাৰ ছ'লাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰা হৈছে য'ত হাতী একো এনেকুৱা ডাঙৰ হাৰ্ম নহয় কিন্তু হাতীটো সোমাই নাহে আমাৰ খেতি পথাৰত তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ NGO সকলেও আগভাগ লৈ আছে এতিয়া বহুতখিনি সংঘাত কমিছে বিশেষকৈ আমাৰ এইটো অঞ্চলত সংঘাতখিনি কমিছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰাও বিভিন্ন ঠাইত এতিয়া ছ'লাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰি দি আছে আশা কৰোঁ অলপ আৰু কেইদিনমানৰ ভিতৰত হাতী আৰু মানুহৰ সংঘাতটো নাথাকে এনভাইৰনমেণ্ট ডেত আমাৰ মাজত উপস্থিত আছে EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া MCLA হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়া আমাৰ BTRৰ চিফ মহোদয় অহাৰ কথা আছিলে তেখেত ইমিডিয়েটলি কোকৰাঝাৰ যাব লগা হ'ল তো আৰু আমাৰ মাজত BTRৰ জইণ্ট ছেক্ৰেটাৰী পামী ব্ৰহ্ম ডাঙৰীয়ানী আছে আমাৰ এডভেঞ্চাৰ টুৰিজিমৰ মূল মানুহজন নছাদ হুছেইন স্পোক্স পাৰ্চন হিচাপে আমি মাতিছিলোঁ ফুড ক্ৰাফ্ট ইনষ্টিটিউটৰ ফেকাল্টি আমাৰ গৌতম ভাৰ্গৱ ডাঙৰীয়াও আজি ইয়াতে উপস্থিত হৈছে এই বছৰ আমি 20জন ল'ৰা ছোৱালীক হোটেল মেনেজমেণ্ট বা হস্পিটেলিটি মেনেজমেণ্টৰ কাৰণে আমি ইনষ্টিটিউটত পঠিয়াইছিলোঁ তেওঁলোকো ইয়াতে উপস্থিত আছে আৰু বিভিন্ন ষ্টেক হোল্ডাৰসকল আহিছে আমাৰ মাউজি কাণ্ট্ৰি ইকো টুৰিজিম ছ'চাইটিৰ পৰা ষ্টেক হোল্ডাৰসকল আহিছে আমাৰ মানসৰ পৰা ষ্টেক হোল্ডাৰখিনি আহিছে তো আমাৰ তেনেকুৱাকৈ বিভিন্ন আমাৰ জেগাৰ মানুহখিনি সমষ্টিৰ মানুহখিনিও ইয়াতে উপস্থিত হৈছে থেংক ইউ खुलुमबाय दिनै वर्ल्ड टुरिजम डेखौहाय जोंहाबो BTRआव फालिदों जोंनि टुरिजम डिपार्टमेन्ट BTCनिफ्राय ओमफ्राय आं गिबियावनो जोंनि BTCनि चिफ श्री प्रमोद बर' सारखौ खुलुमनाय बावहरो ओमफ्राय बिथांनि गाइडेन्सआव ओमफ्राय जोंनि EM श्री धर्मनारायण दास सारनि गाइडेन्सआव जों बे दिनखौ फालिनो हादों अर्गानाइज खालामनो हादों बेखौहाय ओरैनो UN WTOआ अबजार्भ खालामबोगासिनो दङ सिन्स 1980 स' जोंहाबो बेयाव हुजुग मोनसे मोन्दों ओमफ्राय दिनैनि दिनखौ फार्स्ट टाइमनि थाखाय जों बेयाव वर्ल्ड टुरिजम डे हिसाबै फालिनो हाबाय ओमफ्राय बेखौ फालिदों जोङो मोनसे एवेयारनेस क्रिएट खालामनो कि टुरिजमनि दारा मारै जोङो मोनसे एवेयारनेस क्रिएट खालामनो हायो इन्टारनेशनेल कमिउनिटि जोंनि कमिउनिटिनि माजदाव कि हाउ टु डेभेलप आवर कालचार ससियेलि अल्सो पलिटिकेलि इकनमिकेल ग्रोथ बेखौ मारै जोङो टुरिजमनि थ्रुयै ग्रोथ मोनसे लाबोनो हायो डेभेलपमेन्ट बेखौ क्रिएट खालामनो थाखाय जों दिनै बेखौ फालिदों ओमफ्राय गोबां पर्यटकफोरनि मोनसे गोबां सुबिदा दङ नैबे समाव BTR गभर्नमेन्टनिफ्राय माबादि बिथांखि लादों औ दाहाय जोङो अलरेडि जों मोनसे सार्भे खालामदों लास्ट इयार 2023 ओमफ्राय दिस इयार 2023 आवहाय आवगाय बोसोरनिफ्राय जोंना टुरिस्टआ बांदों इनफेक्ट 95% इन्टारनेशनेल टुरिस्टआ जोंना बांदों एबार मानासावबो फैदों बेबादि जोङो मोनसे सार्भे खालामनानै मोन्दों जोङो स' नोंथांमोना मिन्थिनो हायो होमबा जों माबादि स्टेप लादों दायो टुरिस्टनि थाखायहाय पर्यटकनि थाखाय जोङो बहुद हुजुग होदों बिथांमोनखौ ओंखायनो जोंना नुनो थाङो कि पर्यटकफ्राबो बारिदों जोंनि बेयावहाय
दा बेखौहाय मनसुन सिजननि थाखाय बन्द' खालामनाय जादों जेलानो जा सिजोना सुटेबल जायो ओमफ्राय बेखौ खुलिनाय जागोन फर टुरिस्ट माला बाय अक्ट'बर আজি হ'ল বিশ্ব পৰ্যটন দিৱস আজি সমগ্ৰ বিশ্বতে আজিৰ এই দিনটোত আপোনাৰ যিখিনি টুৰিজিম ষ্টেক হোল্ডাৰ গভৰ্ণমেণ্ট আটাইখিনিয়ে তাক মানে উলহ-মালহ হ'লে তাক আপোনাৰ মানে অবজাৰ্ভ কৰে ইয়াৰ উদ্দেশ্যটোৱেই হ'ল কি যে মেইনলি এৱাৰনেছ টুৰিজিম ছেক্টৰটো আমি পৰ্যটন ক্ষেত্ৰখনক আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আপোনাৰ কি হ'ল এৱাৰনেছ লাগিব গতিকে সেইটো এটা মেইন উদ্দেশ্য আৰু এইবাৰৰ থিম হ'ল আপোনাৰ কি আছিলে টুৰিজিম এণ্ড আপোনাৰ আছিলে গ্ৰীণ ইনভেষ্টমেণ্ট চ' এই গোটেইখিনি লৈ এইবাৰ কথাটো হ'ল কি যে ছাষ্টেইনেবল টুৰিজিম আমি এতিয়া বড়োলেণ্ড টুৰিজিমে আমি জোৰ দিছোঁ যে আপোনাৰ মানে কি ৰুৰেল টুৰিজিম এগ্ৰিকালচাৰ টুৰিজিম মেইনলি ৰুৰেল টুৰিজিম হোমষ্টে কাৰণ আজিকালি যোনটো কনচেপ্ট 5-star কনচেপ্ট মানুহখিনি আজিকালি 5-starৰ পৰা আহি পেলাই হোমষ্টে থকা কৰিলে যে কি হ'ল যোনটো আচলতে গ্ৰাছ যে মানুহৰ কালচাৰ এতিয়া আমি সেইকাৰণে সেইখিনি ফ'কাছ কৰিবৰ কাৰণে আজিৰ দিনটো জাষ্ট উদযাপন কৰা হৈছে বড়োলেণ্ড টুৰিজিমৰ ফালৰ পৰা গতিকে সেইখিনিয়ে মোৰ ক'বলগীয়া হয় আমাৰ এতিয়া কথাটো হ'ল কি যে আমাৰ মেইনলি গোটেই মেক্সিমাম টুৰিষ্ট স্পট আপোনাৰ আমাৰ অলপমান হাত বান্ধা থাকে আমাৰ পাৰ্মিশ্যন ল'বলগীয়া হয় আমি এতিয়ালৈকে পাৰ্মিশ্যন পোৱা নাই ফৰেষ্টৰ পৰা তথাপি মই কিজানি আপোনালোকক ভালকৈ জনাব পাৰি যে আমাৰ যিখিনি আমি কওঁ যে মানে যোনটো মানে কি ইক' টুৰিজিম আমি মেইনলি কৰিবৰ কাৰণে ৰায়মনা গতিকে সেইখিনি আমি ৰায়মনাত এতিয়া তাত মানে কি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব পৰা নাই যথেষ্টখিনি টুৰিষ্ট আহি আছে কিন্তু আমি জাষ্ট ডেভেলপ হৈছে কিন্তু আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা ডাইৰেক্টলি আমি তাত এতিয়ালৈকে কৰিব পৰা নাই কিন্তু আমি